দোকানৰ দলংখন ভাঙিল। আৰম্ভ হোৱাৰ আগৰ পৰাই দোকান খুলিব পৰা নাই, উপায় নাই। তাৰ আগতে যিহেতু বাহিৰত গৈছিলোঁ, দিল্লী গৈছিলোঁ, দিল্লীৰ পৰা অহাৰ পিছততো আৰু লকডাউন ষ্টাৰ্টেই হৈ গ'ল, তো দোকান খুলিব পৰা নাই। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ধনজিত ৰায় আৰু আপোনালোকৰ চেনেল ডিজিট অভয়াপুৰী। বন্ধুসকল, আজি 11 মে আৰু মই আছোঁ এতিয়া মোৰ দোকানৰ পিছফালৰ মাতৃডৰাত, য'ত মই লেবু ৰুইছিলোঁ। তাত লেবুৰ বাগানত আছোঁ আৰু লেবুৰ লগতে যোৱাকালি অলপ চব্জি কিবা কিবি ৰুইছোঁ। আজি অলপ ৰুম, এইবিলাক গুটি আনিছোঁ চব্জিৰ কাৰণে, চব্জি ৰোৱাৰ কাৰণে, আৰু কিবা কিবি কৰিম অলপ। তাৰে দৃশ্য আপোনালোকক দেখুৱাম। আশা কৰোঁ আপোনালোকে চাই ভাল পাওঁ ভিডিঅ'টো লাষ্টলৈকে চাব। কৰাৰ আগতে আপোনালোকক এবাৰ লেবুৰ পুলিবিলাক দেখুৱাই লৈছোঁ, যিবোৰ যোৱা বছৰ ৰোৱা হৈছিলে। যোৱা বছৰ ৰোৱাৰ পিছত এতিয়া অকণমান নতুনকৈ পখালি মেলিছে, আপোনালোকক দেখুৱাইছোঁ ৰ'ব। চব্জিৰ খেতি কৰি আছোঁ, যোৱাকালিও কিছু কৰিছোঁ। যোৱাকালিৰ দৃশ্যখিনি আপোনাক দেখুৱাম প্ৰথমতে, যোৱাকালি কাম কৰাখিনি। আজিখিনি দেখুৱাম পিছত। ভোল, জিকা, লেচৰা, ৰঙালাও, উৰহি চব লগাইছোঁ, ৰুইছোঁ বাৰু। এতিয়া কেতিয়া গজালি মেলে সেইটো নাজানো বাৰু। ঠিক আছে, যেতিয়া মেলে তেতিয়া দেখা পাম, আপোনালোকক দেখুৱাম, আপোনালোককো দেখুৱাম। ফাৰ্ষ্ট টাইম কৰিছোঁ জীৱনত খেতি, ইয়াৰ আগতে কেতিয়াও কৰা নাই খেতি, ফাৰ্ষ্ট টাইম কৰিছোঁ। ভুল হ'ব পাৰে, নাজানো কেনেকৈ কৰে নাজানো, গতিকে নিজে কৰিছোঁ। আগতে খেতি কৰা নাই, খেতিৰ বিষয়ে অলপো জ্ঞান নাই, তথাপিও কৰিছোঁ। দেখা যাওক কি হয়, কেনেকুৱা ফল দেখুৱাই।
কমপ্লিট হোৱা নাই এতিয়াও, অহাকালি কমপ্লিট কৰিম। তো তাৰপিছত দেখা পাব আপোনালোকে কি হয়। পথাৰৰ পৰা আহিলোঁ, অহাৰ পিছত ভাত পানী খাই শুলোঁ। শোৱাৰ পিছত উঠি অলপ ঘূৰা ফুৰা কৰিলোঁ। এতিয়া সময় হৈছে সন্ধিয়া 7 বাজিছে। তো অহাৰ পিছত এতিয়া আছোঁ ঘৰতে, এনে আছোঁ, অলপ ডিফামৰ লগত ফুৰিলোঁ। তাৰপিছত আপোনালোকক এটা কথা জনাই থওঁ যে আজি মোৰ আৰু অঞ্জলিৰ আমাৰ বিয়া হোৱা আজিৰ তাৰিখটোত 2016 চনৰ আজিৰ তাৰিখতে, মানে 11 মে' তাৰিখে আমি বিয়া পাশত আবদ্ধ হৈছিলোঁ আমি দুয়োজনে। তো আজি আমাৰ 4 বছৰ সম্পূৰ্ণ কৰিলে। আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে অনাগত দিনত এনেদৰে থাকিব পাৰোঁ, এনেদৰে আগুৱাই যাব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। তাৰপিছত বেছি দীঘলীয়া নকওঁ, তেওঁলোকক নেদেখুৱাওঁ আজি, পিছত কেতিয়াবা দেখুৱাম অঞ্জলিহঁতক। অঞ্জলি বাহিৰত আছে। তো আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে এনেকৈ আগুৱাই থাকিব পাৰোঁ, এনেকৈয়ে থাকিব পাৰোঁ। এই কেইবছৰ যেনেকৈ কটাইছোঁ এনেকৈয়ে যাতে কটাব পাৰোঁ গোটেই জীৱনটো। তাৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, কৰিব আৰু। বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি ফাৰ্ষ্ট টাইম আহিছে মোৰ চেনেল তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ ঘণ্টিটো বজাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। আৰু কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম, শুভৰাত্ৰি।